নমস্কাৰ আপোনালোকৰ জ্যোতিষ বন্ধু অভিজিত হাজৰিকা আপোনালোকৰ জীৱনত ঘটি থকা সমস্যাবোৰ দিনক দিনে বাঢ়ি আহিছে নেকি এটা সমস্যা শেষ হৈছেহে আন এটা সমস্যা আকৌ হাজিৰ হৈছেই নেকি জীৱনত হঠাতে এনেকুৱা কিছুমান সমস্যা আহিছে যাৰ সমাধানৰ ৰাস্তা আপুনি বিচাৰি পোৱা নাই নেকি আপুনি অলৰেডি কিছুমান আৰ্থিক সমস্যাত ভুগি আছে আপোনাৰ ইনকাম কম ইনকাম লাহে লাহে কমি গৈ আছে কিন্তু আপোনাৰ পইচা খৰচ হোৱাৰ ৰাস্তাবোৰ বাঢ়ি গৈ আছে নেকি ঘৰুৱা সমস্যাবোৰ দিনক দিনে বাঢ়ি গৈ আছে নেকি এফালে আপোনাৰ জেপত পইচা নাই আনফালে আপোনাৰ খৰচৰ ৰাস্তাবোৰ দিনক দিনে বাঢ়ি গৈ আছে আপুনি ঘৰ সোমাইছেহি ঘৰত নানা সমস্যাৰ আপুনি সন্মুখীন হৈছে ঘৰুৱা পৰিৱেশবোৰ দিনে দিনে বেয়া ফালে গৈ আছে ঘৰত সকলো সদস্যৰ মাজত কাজিয়া বৃদ্ধি হৈছে আপুনি লাহে লাহে মানুহজন আপুনি নিজে অনুভৱ কৰিছে যে লাহে লাহে আপুনি নিগেটিভ মাইণ্ডেড হৈ গৈ আছে সমস্যাবিলাকৰ পৰা মুখামুখি হ'ব নোৱাৰি পেলাই আপুনি পলাই ফুৰিবলৈ আৰম্ভ কৰিছে এনেকুৱা সমস্যাবোৰ যদি হৈ আছে তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো সমস্যা কাৰণো নাই সমস্যা সকলোৰে ভৰপূৰ সমস্যা কিন্তু সমস্যাখিনিৰ সমাধানৰ ৰাস্তা সকলোৱে বিচাৰি ল'ব লাগে কিন্তু এনেকুৱা কণ্ডিশ্যন কিছুমান জীৱনত আহি পৰে যাৰ সমস্যা সমাধানৰ ৰাস্তাটো তেওঁলোকে বিচাৰি নাপায় আৰু দিনে দিনে সমস্যাবোৰত সোমাই গৈ থাকে আৰু লাহে লাহে এনেকুৱা লাগে যে সমস্যাখিনিৰ পৰা আমি ওলাব নোৱাৰিম সমস্যাবোৰ মূলতঃ আৰ্থিক সমস্যা আৰু মানসিক সমস্যা আৰু ঘৰুৱা সমস্যা আৰ্থিক সমস্যাৰ কথাটো মই ক'লোৱেই আৰ্থিক সমস্যাখিনি হৈ থকাৰ কাৰণে আপোনাৰ দিনে দিনে আপোনাৰ ধাৰ বাঢ়ি গৈ আছে আপুনি কাৰোবাৰ পৰা সুতত পইচা লৈছে ঘূৰাই দিব পৰা নাই পইচাৰ পৰিমাণ বাঢ়ি গৈ আছে আপোনাৰ চিন্তা আৰু দিনক দিনে বাঢ়ি গৈ আছে ইফালে পৰিয়ালটো ঘৰত আছেই ঘৰুৱা সমস্যাবোৰ আছেই ঘৰুৱা সমস্যাবোৰ আৰ্থিক সমস্যাৰ পৰা জড়িত হৈ থকা ঘৰুৱা সমস্যাবোৰ তাৰ উপৰি আহি পেলাই আপোনাৰ শাৰীৰিক সমস্যাখিনি আহি যদি উপস্থিত হৈছেহি আপোনাৰ এনেকুৱা অৱস্থাত যদি ঘৰৰ কোনোবা এটা মানুহ বেমাৰত পৰে আপোনাৰ চিন্তা আৰু পৰিমাণ বাঢ়ি গ'ল আপুনি একো ৰাস্তা নাপাব বিচাৰি ঘৰৰ সম্পদ বিক্ৰী কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে কিছুমান সমস্যা উৎপন্ন হয় যিবোৰ সমস্যা তেওঁলোকে আনক শ্বেয়াৰো কৰিব নোৱাৰে গতিকে সমস্যা ভৰপূৰ আছে সমস্যাখিনি সমাধানৰ কাৰণে মই আজি আপোনালোকৰ আগত কেইটামান উপায় আগবঢ়াম সেই উপায়কেইটা আপোনালোকে মনোযোগেৰে কৰিব আৰু শেষত এটা উপায় মই আপোনালোকক আগবঢ়াম সেই উপায়টো অত্যন্ত শ্ৰদ্ধা আৰু ভক্তিৰে কৰিব প্ৰথম উপায়টো হৈ গ'ল আপোনাৰ সৰিয়হৰ উপায় আপুনি কোনোবা এটা শনিবাৰৰ পৰা আৰম্ভ কৰি পেলাই অলপ অলপ সৰিয়হ আপুনি ঘৰত ৰাখি যাব মানে যিকোনো এটা আপোনাৰ ঘৰৰ পাত্ৰত মাটিৰ পাত্ৰত সৰিয়হ কেইটামান ৰাখি যাব আৰু যেতিয়া 7 দিন কমপ্লিট হ'ব সেই 7 দিন কমপ্লিট হ'লে আপুনি কপূৰ মিহলাই পেলাই ঘৰৰ বাহিৰত গৈ পেলাই সৰিয়হখিনি জ্বলাই দিব প্ৰথম উপায়টো হৈ গ'ল সেই দ্বিতীয় উপায়টো হৈ গ'ল নাৰিকলৰ উপায় সেইটো উপায়ো আপুনি কোনোবা এটা শনিবাৰৰ পৰা আৰম্ভ কৰি কণ্টিনিউ 5 দিন বা 7 দিন কৰিব আপুনি পূজাৰ দোকানত পোৱা নাৰিকলটো যিটোত আঁহ থাকে আঁহ থকা নাৰিকল আপুনি 5টা একেলগে আনি ল'ব বা এটাকেও পাৰে আপুনি কোনো বোৱতী নদী বা বোৱতী জানৰ ওচৰত গৈ য'ত পানীৰ সোঁত থাকে তালৈ গৈ আপুনি দক্ষিণ পশ্চিম দিশৰ ফালে মূৰ কৰি মূৰৰ ওপৰতে 7 পাক ঘূৰাই নাৰিকলটো উঠাই দিব তেনেকৈ আপুনি কণ্টিনিউ 5 দিন বা 7 দিন কৰিব তৃতীয় উপায়টো হৈ গৈছে বেঙেনাৰ উপায় ক'লা 4টা বা 7টা বেঙেনা ল'ব ডাঙৰ হ'লে 4টা বেঙেনা ল'ব সৰু হ'লে 7টা বেঙেনা ল'ব তাত মিঠাতেল লগাই আপুনি কোনো এটা শনিবাৰত বা শুক্ৰবাৰত আপুনি ক'লা গাইক খুৱাব সেইটো যিটো বাৰত খুৱাব নেক্সট সেইটো বাৰতে আপুনি তেনেকৈ আপুনি 5টা
শনিবাৰত আপুনি খুৱাব। আৰু চতুৰ্থ উপায়টো অতি দৰকাৰী উপায়, সেইটো আপুনি অলপমান মনোযোগেৰে কৰা দৰকাৰ। উপায়টো হৈ গ'ল যে আপুনি 43 দিন কণ্টিনিউ মিঠাতেল, এটা 200 গ্ৰামৰ মিঠাতেলৰ বটল আনি ল'ব, সৰুকৈ ফুটাই ল'ব সাঁফৰখনত, আৰু 43 দিন কণ্টিনিউ পূবফালে মূৰ কৰি আপোনাৰ ঘৰত যিকোনো এটুকুৰা মাটি ঠিক কৰি ল'ব, মাটি টুকুৰা চফা কৰি ল'ব, চফা কৰি পেলাই 43 দিন কণ্টিনিউ আপুনি মিঠাতেলটো মাটিত পেলাব। এইটো অতি দৰকাৰী, মানে অতি আপুনি উপযোগী উপায়, যাৰ ৰিজাল্ট খুব সুন্দৰকৈ পোৱা যায়। 43 দিন কণ্টিনিউ আপুনি মিঠাতেল 4-5 টোপালকৈ মাটিত পেলাই যাব। যাতে 43 দিন কণ্টিনিউ কিন্তু কৰিবই লাগিব, মাজত গেপ নপৰাকৈ। আৰু শেষত কওঁ, আপুনি কোনোবা এজন এষ্ট্ৰলজাৰৰ ওচৰত গৈ আপুনি কোনটো গ্ৰহৰ দশা আৰু কোনটো গ্ৰহৰ মহাদশা চলি আছে সেইটো আপুনি বিচাৰ কৰি চাই ল'ব। জন্মপত্ৰিকা এখনত লগ্নটো সবল হোৱাটো অত্যন্ত, জ্যোতিষবিদ এজনৰ ওচৰত গৈ পেলাই আপোনালোকে দেখুৱাই ল'ব আপোনাৰ জন্মপত্ৰিকাখনত লগ্ন কি আপুনি জানি ল'ব। লগ্নপতিজন প্ৰথম সবল কৰি ল'ব। দ্বিতীয় কথা হ'ল, যিটো গ্ৰহৰ মহাদশা চলি আছে আৰু যিটো গ্ৰহৰ অন্তৰ্দশা চলি আছে সেই গ্ৰহকেইটাৰ উপায় কৰিব। যদি মহাদশা আৰু অন্তৰ্দশা গ্ৰহকেইটা আপোনাৰ কাৰণে শুভ গ্ৰহ হয়, কাৰক গ্ৰহ হয়, তেতিয়া আপুনি গ্ৰহকেইটা শক্তিশালী কৰিব। আৰু যদি অকাৰক বা মাৰক গ্ৰহ হয়, তেতিয়া আপুনি তেওঁলোকক সাম্য অৱস্থালৈ নিয়াৰ ব্যৱস্থাটো কৰিব। আপুনি জ্যোতিষৰ পৰামৰ্শ লৈ ল'ব। আৰু সকলোতকৈ ডাঙৰ কথা হৈ গ'ল অষ্টম ঘৰটো। এনেকুৱা সমস্যাবোৰ জীৱনত ঘটি থকা আকস্মিক যিবোৰ সমস্যা আহে, জীৱনৰ সমস্যা আহে, দুখ সুখ, মানহানি, অপমান, অপবাদ, সেই সমস্যাবোৰ অষ্টম ঘৰৰ পৰা চোৱা হয়। অষ্টম ঘৰটো আৰু অষ্টম ঘৰৰ লৰ্ডজন মানে স্বামীজনৰ উপায় কৰিব লাগিব। এইখিনি উপায় কৰিলে ডেফিনেটলি আপুনি ৰাস্তা আপোনাৰ কাৰণে খোল খাই যাব। লাহে লাহে সমস্যাবোৰ লাহে লাহে নাইকিয়া হ'ব আৰু আপুনি এটা সুন্দৰ সফল জীৱন আপুনি লাহে লাহে আৰম্ভ কৰিব পাৰিব। তাৰ কাৰণে কিন্তু আপোনাৰ ধৈৰ্য অত্যন্ত দৰকাৰ। আপুনি ধৈৰ্য ধৰি কামখিনি কৰক, আস্থা আৰু বিশ্বাসত কামখিনি কৰক, নিশ্চয় শুভ ফল পাব। জ্যোতিষশাস্ত্ৰৰ কিবা আপোনাৰ পৰামৰ্শ জানিব বিচাৰিলে, জীৱনৰ ঘটি থকা সমস্যাবোৰৰ পৰামৰ্শ জানিব বিচাৰিলে, উপায় জানিব বিচাৰিলে মোৰ সৈতে যোগাযোগ কৰিব। মই স্ক্ৰীণত মোৰ নাম্বাৰ আৰু এড্ৰেছটো দি দিম, আপোনালোকে ফোন কৰিব। আৰু সকলোতকৈ ডাঙৰ কথা, চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব। ধন্যবাদ।